নমস্কাৰ অসমবাসী, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি এটা লাইক কৰি দিব। দুমাহৰ বাবেহে দেশত মজুত আছে খাৰুৱা তেল। ৪৫ দিনৰ বাবে আছে LPG। হয়, দুমাহৰ বাবেহে দেশত মজুত আছে খাৰুৱা তেল আৰু LNG। ৪৫ দিনৰ বাবে মজুত আছে LPG গেছ। বিগ ব্ৰেকিং নিউজ। পশ্চিম এছিয়াত চলা উত্তেজনাৰ বাবে বিশ্বজুৰি ইন্ধনৰ বাবে হাহাকাৰ। দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে পেট্ৰলিয়াম মন্ত্ৰীৰ আহ্বান সমগ্ৰ দেশবাসীলৈ যে ধাৰাবাহিকভাৱে দেশৰ জনসাধাৰণলৈ আগবঢ়াইছে এক পৰামৰ্শ। আপুনি সেই পৰামৰ্শ মানি চলিব লাগিব, কিয়নো অধিক হাৰত আপুনি পেট্ৰল ডিজেল ব্যৱহাৰ কমকৈ কৰিব। ৩৫,০০০ টনৰ পৰা ৫৪,০০০ টনলৈ বৃদ্ধি কৰা হৈছে LPGৰ উৎপাদন। হয়, বিপদ এলাৰ্ম। আপুনি মই ভবাতকৈ অধিক ভয়াৱহ হ'ব দেশৰ পৰিস্থিতি। হয়, বিপদ এলাৰ্ম ইতিমধ্যে বাজি উঠিছে। আপুনি মই ভবাতকৈ অধিক ভয়াৱহ হ'ব পাৰে দেশৰ পৰিস্থিতি। দেশত ভয়ংকৰ নাটনি হ'ব ডিজেল পেট্ৰল। হয়, বিগ ব্ৰেকিং নিউজ। শপত গ্ৰহণৰ ২৪ ঘণ্টাৰ ভিতৰত একশ্যন মোডত বিজয়। ৭১৭খন সুৰাৰ বিপণী বন্ধৰ নিৰ্দেশ জাৰি। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি। বিগ ব্ৰেকিং নিউজ। হয়, মুখ্যমন্ত্ৰী হৈ সুৰাৰ বিপণীৰ বিৰুদ্ধে একশ্যন জাননী।